নমস্কাৰ সকলোকে মই মধুস্মিতা মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পেট কমাবৰ বাবে সকলোৱে নেমু পানী খায়, কিন্তু সেই নেমু পানী কেনেদৰে খালে অতি সোনকালে ৰিজাল্ট পোৱা যায় তাকে দেখুৱাম বুলি ভাবিছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদি সেই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। নেমু পানী বনাবৰ বাবে এটা গ্লাছত এগিলাচ কুহুমীয়া গৰম পানী লৈছোঁ, আৰু তাত এতিয়া নেমু চেপি দিম। নেমুটো মই এনেধৰণে সৰু সৰু পিচ পিচ কৰি লৈছোঁ, তেতিয়াহ'লে নেমুৰ ৰসটো চেপিবলৈ সুবিধা হয়। এয়া নেমুটো চেপি লৈছোঁ এনেধৰণে, দেখিছেই নিশ্চয় নেমুৰ ৰসটো পৰি গৈছে। আৰু মই এই বাকলিখিনি পেলাই নিদিওঁ। যদিহে আপোনালোকে নেমুৰ ৰসটো চেপি এই বাকলি ভাগ পেলাই দিয়ে তেতিয়াহ'লে বেনিফিটটো ইমান নাপায়। নেমুৰ বাকলিত বহুতখিনি ভিটামিন থাকে, সেইবাবে মই এনেদৰে বাকলিখিনি নেমুৰ ৰসটো চেপি লোৱাৰ পিছত পেলাই নিদিওঁ। নেমুত যিহেতু ভিটামিন চি থাকে, সেইবাবে গোটেই নেমুটোৱে উপযোগী। এয়া মই নেমুৰ পিচকেইটা ৰাখি থৈ দিছোঁ। এই নেমুৰ বাকলিৰে কেনেধৰণে নেমু পানী বনাই তাকো দেখুৱাম। এয়া নেমুৰ বাকলিখিনি ৰাখি দিছোঁ, আৰু মই ইয়াতে এতিয়া নিমখ দি দিম। আপোনালোকে ব্লেক চল্টো দিব পাৰে, কিন্তু মই দিয়া নাই ইয়াতে। আৰু তাত অলপ দিম মৌ। এয়া দেখিছেই, মই এতিয়া নেমু পানীখিনি পৰিৱেশন কৰিম। আপোনালোকে দেখিছেনে মই এনেধৰণে ডেক'ৰেশ্যন কৰি লৈছোঁ। মোৰ খুব ভাল লাগে যিকোনো বস্তু এনেধৰণে ৰাখি, আৰু এতিয়া মই এইখিনি খাই দিম। আৰু আপোনালোকে মন কৰিব, এই পানীটো ৰাতিপুৱা শুই উঠিয়ে খালী পেটতে খাব। এতিয়া যিহেতু এই পানীখিনি মই খালী পেটত খাম, কিন্তু খাদ্য খোৱাৰ পিছত কেনেধৰণে নেমু পানী খাব লাগে তাকে দেখুৱাম। তেতিয়া পাবৰ বাবে কেনেধৰণে নেমু পানী খাব লাগে তাকে দেখুৱাম বুলি ভাবিছোঁ। এয়া গেছত এটা বাচন পাতি দিছোঁ, আৰু এতিয়া গেছটো জ্বলাই, আৰু এতিয়া ইয়াত মই পানী দি দিলোঁ। পানী অলপ সৰহকৈ দিব, একেবাৰে বেছিকৈ বনাই ল'ব পাৰিব। আৰু এতিয়া মই ৰাতিপুৱা নেমু পানী খাই ৰৈ যোৱা নেমুৰ বাকলিখিনি ল'ম, আৰু এতিয়া মই ইয়াত দি দিছোঁ নেমুৰ বাকলিখিনি। আৰু এতিয়া আপোনালোকে এয়া দেখিছেই নহয়, নেমুত বাকলিখিনি মই পানীত দি দিলোঁ, আৰু এইখিনি খুব ধুনীয়াকৈ উতলিব দিম। আৰু ইয়াত এতিয়া মই দিম এয়া জিৰা। দেখিছেই নিশ্চয় আপোনালোকে, মই হাতেৰে দিছোঁ গোটা জিৰা। আপোনালোকে যদি এনেকৈ গোটা জিৰা নাথাকে পাউডাৰটোও দিব পাৰে, কিন্তু গোটা জিৰাটো দিলে বেছি ভাল হয়। আৰু এতিয়া মই ইয়াত দি দিম এয়া দেখিছেই নিশ্চয় আদা। অলপ পিচি লৈছোঁ, ইয়াত আদা দি দিছোঁ, আৰু দিম এটা ইলাচি। এইটো ইলাচি দি দিছোঁ, আৰু দিছোঁ দুটা লং। এয়া দেখিছেনে, দুটা লং দি দিছোঁ। আৰু এতিয়া ইয়াত দিম এল'ভেৰা। এয়া দেখিছে নিশ্চয়, মই এইখিনি বাকলি গুচাই লৈছোঁ, এল'ভেৰা এনেদৰে দি দিছোঁ। আৰু এতিয়া এইখিনি মই খুব ধুনীয়াকৈ উতলিব দিম। দেখিছেনে আপোনালোকে, নেমু, জিৰা, আদা, এল'ভেৰা, লং, ইলাচি গোটেই কালাৰবোৰ ইয়াত পানীখিনিত মিহলি হৈ গৈছে। ইয়াত আপোনালোকে পদিনা পাতো এড কৰিব পাৰে, মই দিয়া নাই। আৰু এয়া পানীখিনি উতলি আছে, মই খুব ধুনীয়াকৈ উতলাই ল'ম। আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক কি দিছোঁ। মই ইয়াত নেমু দিছোঁ, নেমুৰ বাকলি, আৰু জিৰা, আদা, লং, ইলাচি, আৰু এতিয়া গেছটো অফ কৰি দিম। এতিয়া মই এই পানীখিনি এটা জাৰত এনেধৰণে বাকি দিম। এয়া দেখিছেই নিশ্চয় আপোনালোকে, মই এইখিনি চেকি দিয়া নাই, এনেদৰে দি দিছোঁ। এয়া মই গোটেইখিনি লৈ ল'লোঁ জাৰটোত। এয়া দেখিছেনে, মই গোটেই পানীখিনি এটা জাৰত ভৰাই ল'লোঁ। আৰু এতিয়া এইখিনি আপোনালোকে ৰাখিব পাৰিব, দুদিনৰ কাৰণেও ৰাখিব পাৰিব, ফ্ৰিজতো ৰাখিব পাৰিব। এয়া আপোনালোকক মই আকৌ এবাৰ দেখাই দিছোঁ জাৰটোৰ ভিতৰৰ পৰা পানীখিনি। আৰু এতিয়া মই এই জাৰটো ঢাকনি মাৰি থৈ দিম।
মই আপোনালোকক চৰ্বি কমিবৰ বাবে বা পেট কমাবৰ বাবে নেমু পানী কেনেধৰণে খাব লাগে অতি সোনকালে ৰিজাল্ট পাবৰ বাবে তাকে বনাই দেখিলোঁ, কিন্তু এতিয়া এই পানীখিনি কেনেদৰে খাব লাগে তাকেই দেখুৱাম। এতিয়া মই গিলাচ এটাত এয়া পানীখিনি এনেদৰে বাকি লৈছোঁ আৰু এতিয়া ইয়াত অলপ মৌ মিলাই ল'ম। এয়া মই অলপ ইয়াত মৌ দি লৈছোঁ। নিশ্চয় মই পানী গিলাচ খাবৰ বাবে লৈছোঁ আৰু এতিয়া এই পানীখিনি চেকি নোলোৱাৰ বাবে তাত জিৰা, নেমুৰ জিম আটাইবোৰ দেখিছেই নিশ্চয়। মই এইখিনি চেকি লোৱা নাই আৰু এতিয়া এইখিনি মই খাম, কিন্তু কোনটো সময়ত মই এই পানীখিনি খাওঁ তাকে জনাম বুলি ভাবিছোঁ। আপোনালোকে খালী পেটত নেমু তাৰপিছত মৌ আৰু নিমখ দি সকলোৱে খায়, কিন্তু এনেধৰণে যিহেতু মই বহুত কেইবিধ বস্তু দি এইটো নেমু পানী বনাই লৈছোঁ আৰু বেছিকেই বনাই লৈছোঁ দিনটোৰ বাবে, এইখিনি আপোনালোকে খাদ্য খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টা পিছত খাব। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আধা ঘণ্টা পিছত এই পানীখিনি খাব, দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত খাব আধা ঘণ্টা আৰু ৰাতি আহাৰ গ্ৰহণ কৰাৰ 1 ঘণ্টা বা আধা ঘণ্টা পিছত খাব। খুব সোনকালে ৰিজাল্ট পাব। মই সেইবাবেই দুদিনৰ বাবে বেছিকৈ বনাই লৈছোঁ, আপোনালোকে দেখিছেই নিশ্চয়। আৰু যদিহে আপোনালোকে গৰমৰ দিনত ঠাণ্ডা কৰি খাব বিচাৰে তেতিয়াহ'লে ফ্ৰিজতো ৰাখিব পাৰিব আৰু মই এনেদৰেই খাওঁ। খুব এটা টেষ্টি লাগে। প্ৰথম কেইদিন আপোনালোকে অলপ বেয়া পাব পাৰে, কিন্তু খাই যেতিয়া হেবিট হ'ব খুব ধুনীয়া লাগে এই পানীখিনি খাই আৰু মই এনেদৰেই খাওঁ। আপোনালোকে নিজকে যদি ফিট কৰি ৰাখিব বিচাৰে আৰু অতি সোনকালে ৰিজাল্ট পাব বিচাৰে তেতিয়াহ'লে এনেদৰে এবাৰ নেমু পানী খাই চাব, বহুত সুফল। জানেই নিশ্চয় নেমু পানী কিমান উপযোগী, চুলি, ছাল, দাঁত সকলোৰে বাবে উপযোগী। সেয়েহে নেমু পানী আপোনালোকে এনেদৰে খাই চাব, অতি সোনকালে ৰিজাল্ট পাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ।